Hey guys, welcome to back the Northeast Passengers. বহুত দিন পাছত ভিডিঅ' বনাবলৈ আহিছোঁ, গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। Hey guys, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক দ্য নৰ্থ ইষ্ট পেছেঞ্জাৰলৈ। বহুদিন পাছত আহিছোঁ ভিডিঅ' বনাবলৈ আৰু খুবেই ধুনীয়া এখন ঠাইলৈ আহিছোঁ, ভাবিছোঁ আপোনালোককো দেখুৱাই দিওঁ। এয়া হৈছে ভাৰত ভূটান সীমান্তৰ বগামাটি পিকনিক স্পট। খুবেই ধুনীয়া আৰু একেবাৰে প্ৰাকৃতিক পৰিৱেশৰ মাজত আহিছোঁ আমি। আপোনালোকে দেখিবলৈ পাইছে কেৱল চাৰিওফালে সেউজীয়া আৰু সেউজীয়া। আগফালে এখন ভিউ পইণ্ট আছে, খুবেই ধুনীয়া ভিউ পইণ্ট। গতিকে সেই ভিউ পইণ্টলৈ বলক যাওঁ আৰু লাহেকৈ আপোনালোকক সেই ভিউ পইণ্টটো দেখুৱাওঁ। স্পেচিয়েলি মোৰ খুবেই ভাল লাগে। এয়া হৈছে ভিউ পইণ্টটো, আপোনালোকক দেখুৱাই আছোঁ। এয়া আগৰ ভিউ পইণ্ট, খুবেই ধুনীয়া আৰু খুবেই মনমোহা। তো নিশ্চয় ভিউ পইণ্টটো চাই আপোনালোকে ভাল পালে। আৰু আপোনালোকক এটা কথা জনাই থৈ দিওঁ, আমি নদীত ইপাৰে আছোঁ, মানে আমি ভাৰতত আছোঁ, আৰু নদীত সিপাৰে হৈছে আপোনাৰ ভূটান। আৰু আমি আছোঁ ভাৰত ভূটান সীমান্তৰ বগামাটি পিকনিক স্পটত। কিবা কাৰণত যেতিয়া আপোনালোকে আপছেট হৈ থাকে নিজৰ ওপৰত, বা কিবা এটা মন বেয়া লাগি থাকে, তেতিয়া এনেকুৱা স্থানবোৰত আহিব লাগে। আৰু এনেকুৱা স্থানবোৰত আহিলে যি মানসিক সুখ আৰু পিয়'ৰ অক্সিজেনে আপোনালোক যি এটা এনাৰ্জি দিয়ে ন নেচাৰে, সেই এনাৰ্জিটো আপুনি চহৰৰ ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট, বাৰ, ডিস্ক'ত গৈ নাপায়। সেই এনাৰ্জিটো আপুনি এই নেচাৰৰ ওচৰত আহিব লাগিব। গতিকে মইতো স্পেচিয়েলি মোৰ যদি কথা ক'বলৈ যাওঁ পাৰ্চনেলি, মোৰ এই এনেকুৱা ভিউ পইণ্টবোৰ বা এনেকুৱা নেচাৰৰ মাজতে আহি মই ভাল পাওঁ সদায়। আৰু চহৰৰ জাকজমকতাই মোক আমনি কৰে। আৰু যেতিয়াই মোৰ মন বেয়া লাগি থাকে, কিবা কাৰণত নিজৰ ওপৰত আপছেট হৈ যাওঁ, কিবা এটা টেনশ্যনত থাকে বা ব্ৰেইনটো হেং মাৰি থাকে, তেতিয়া মই কি কৰোঁ, এই ভাৰত ভূটান সীমান্তৰ এই নেচাৰেল যিবিলাক প্লেচ আছে সেইবিলাকত আহি যাওঁ। আৰু বিশ্বাস কৰক, এই প্লেচবিলাকত যেতিয়া আহি যাওঁ, কিবা এটা মানসিক শান্তি পোৱা যায়, কিবা এটা এনাৰ্জি পাওঁ। আৰু ঘৰলৈ গৈ সেই টেনশ্যনটো যেন নোহোৱা হৈ যায়, বা কিবা এটা প্ৰব্লেম থাকিলে মই যেন ছল্ভ কৰিব পাৰিম, তেনেকুৱা কিবা এটা ফিল আহে। এতিয়া বহুতে ভাবিব যে ভিডিঅ' বনাই জ্ঞান দিবলৈ আহিছে। একচুৱেলি মই জ্ঞান দিবলৈ অহা নাই, মই মোৰ পাৰ্চনেল যি অপিনিয়ন সেয়াহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আমি নিশ্চয় সকলোৱে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত থাকি ভাল পাওঁ। যিমানেই চহৰৰ জাকজমকতা, চাইনিজ লাইট লগোৱা অট্টালিকা নাথাকক কিন্তু যদি প্ৰকৃতিৰ মাজত আমি আহি যাওঁ, এই চহৰৰ জাকজমকতাবোৰ ক'ৰবাত যেন লানি পৰি যায়। সময় পালে আপোনালোকো নিশ্চয় আহিব ভাৰত ভূটান সীমান্তৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ বগামাটি পিকনিক স্পটলৈ। আৰু আপোনালোকে চাই আছিলে দ্য নৰ্থ ইষ্ট পেছেঞ্জাৰ্ছ। ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব।